ফ্ৰেন্সিলৈ যাব ওলাইছোঁ আজি মোৰ বৌ লগত। এইটো মোৰ বৌ আহিছে। বৰষুণ পৰিছে। গেট খুলিলোঁ, ওলালোঁ বাহিৰত। এতিয়া মানে চকলৈকে খোজকাঢ়ি গৈ আছোঁ। ছাতি নল'লা মোক? তিনিচক বাই বাই দিব পাহৰিলোঁ। যাওক, শুকাই যাব, শুকাই যাব। ছাতি
বাই নাই দে অঁ এইটোৱে বাই 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 এইটো জাহাজখন আহি আছে এইখনতে যাব লাগিব ইয়াতে থিয় হৈ ৰখি আছোঁ জাহাজখনলৈ জাহাজখন ইয়াৰ পৰাই উঠিব লাগিব আমি এতিয়া জাহাজৰ ওপৰত বহি আছোঁ চাই থাকক জাহাজ চলি আছে যিবোৰে ৰপিঅত উঠিছে সিহঁতৰতো ভালেই হৈছে কাৰণ বৰষুণ বতৰ তাত একো বতাহ চতাহ লগা নাই গৰমেই লাগিছে চাগে তো আমি যিটো জাহাজত গৈ আছোঁ তো ইয়াত বহুত বৰষুণৰ বাও চিটা পৰিছে আৰু বতাহও বলি আছে তো ঠাণ্ডা লাগি গৈ আছে উপায় নাই যাবইতো লাগিবই তো জাহাজখন গৈ আছে গুৱাহাটীলৈ তো চাই থাকক যাবলৈ হ'ল উমানন্দ টেম্পল যিটো ব্ৰহ্মপুত্ৰ নদীখনৰ মাজত আছে আৰু তাৰ ওচৰত মানে নদীটোৰ মাজ খণ্ডটো যিটো হয় সেইটোৰ চিন এটা দিয়া আছে তো সেইটো হয় তো চাই থাকক আগলৈ কিমান আৰু যাব বাকী আছে গৈ পাবলৈ এতিয়া আমি ফেঞ্চিঘাট আহি পালোঁ তো ইয়াতে নামিব লাগিব তো চাই থাকক ওপৰত বহি আছিলোঁ তো ওপৰৰ পৰা এতিয়া তললৈ নামিব লাগিব তো চিৰি আছে ইয়াৰ ওপৰত তলত এইটো চিৰিটোৱে নামি যাব লাগে চাই থাকক আমি জাহাজৰ পৰা নামিলোঁ এতিয়া গৈ আছোঁ মেইন ৰ'ডটোলৈ ৰ'ডটো পাৰ হৈ মানে ক্ৰছ কৰি ফেঞ্চিলৈ যাম তাত বজাৰলৈ চাই থাকক মানুহ গৈ পাব আছে আৰু
lagi. Jadi nanti kan lalu mau kerja lagi. Mau tahu apa itu boleh. Mana bol? Restaurant সোমালো আহি ফ্ৰেন্সি তো ইয়াতে মানে কিবা ভোক লাগিছে খাব কাৰণে বহি আছে কি খোৱা খাব পাৰিব মানে ম'ম' খাব বিচাৰিছিলোঁ ম'ম' নাই বোলে দেৰি হ'ব তো আমি এতিয়া ৰ'লে খাব লাগিব ৰ'ল লাগিয়ে পোৱা নাই ইমান বা দেৰি হ'ব বস্তুখিনি ধুই আহিছিলোঁ নহয় যি আছে পোৱাই নাই এতিয়াহে বজাৰত সোমালোহি মানে কি মৰ্ণিং আহিছোঁ ন তো একো খাই হোৱা নাই ভোক লাগিছিল তো আগত খাই লৈছোঁ তাৰ পাছতে বজাৰ কৰিব এতিয়া তো চাই থাকক বজাৰখন কেনেকুৱা লাগে বৰষুণ বতৰত বজাৰ কৰিব আহি শ্বপিং কৰিব নোৱাৰা হৈ গৈছে মানুহবোৰ ছাতিৰে হাল্লা লাগিছে বৰষুণ বতৰত বজাৰ কৰিব আহি কিনে এনেকুৱাহে অৱস্থা হ'ব ইমান বৰষুণ বৰষুণত একো বজাৰ কৰিব পৰা নাই কোনো ফেভৰেট টপকেইটা বাচ্চাবিলাকৰ এইটো এটা ষ্টাইল আছে আজিকালি নেটটো নচলে না নেটটো পুৰণা হৈ গৈছে এইটো অলপ
ইয়াতে ফুটপাথৰ দোকানীবোৰ বহুত চিঞৰত মানুহবোৰ ভৰ্তি হৈ যায় তো মানুহবোৰে ফুটপাথৰ পৰা বেছিকৈ বস্তু কিনে তো আপোনালোকেও আহিব কিনিব ভাল লাগিব চাগে তো এইখিনিৰ পৰা বাই আমি ঘৰলৈ যাওঁ এতিয়া